Hey বন্ধুসকল, ওয়েলকাম টু মাই চেনেলছ ফাৰনুৰছ ব্লগছ। বন্ধুসকল, আপোনালোকক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মই গুৱাহাটী ইউনিভাৰ্চিটিৰ 6th ছেমিষ্টাৰৰ ফৰ্ম ফিলআপৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিম। আৰু 6th ছেমিষ্টাৰৰ ফৰ্ম ফিলআপ চলি আছে এতিয়া বৰ্তমান। কেনেকৈ ফিলআপ কৰিব লাগে মই মোবাইলেৰেহে দেখুৱাম, মই কম্পিউটাৰত নেদেখুৱাম। বন্ধুসকল, কম্পিউটাৰত অনলাইন ফৰ্ম ফিলআপ কৰিবলৈ গ'লে 100 টকা ৰাখি দিয়ে আপোনালোকৰ পৰা, কিন্তু ইয়াত আপোনালোকে মোবাইলৰ পৰা নিজৰ ফৰ্ম ফিলআপ নিজেই কৰিব পাৰিব, বেলেগৰো কৰি দিব পাৰিব। আকৌ আপুনি ইয়াৰ পৰা মাত্ৰ এই ডাউনলোড কৰিব, PDF-ত ডাউনলোড কৰি কম্পিউটাৰৰ পৰা, যিকোনো কম্পিউটাৰৰ পৰা কপি কৰি গৈ জেৰক্স কৰি লৈ আহিব। 20-30 টকা দিলেই হ'ব। বন্ধুসকল, তেনেহ'লে দেৰি নকৰি বলক গুগলত লৈ যাওঁ। আপোনালোকক গুগলত গৈ জিঅ' পৰ্টেলত লিখি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ লগে লগে এনেকৈ জিঅ' পৰ্টেল আহি যাব। এতিয়া আপোনালোকে যিটো জিঅ' পৰ্টেল মেইন ৱেবছাইট, অফিচিয়েল ৱেবছাইটত গুচি যাব। বন্ধুসকল, ইয়াত দেখি আছে মোৰ নেটৱৰ্ক শ্ল' হৈ আছে। আহি গ'ল। ইয়াত আছে গুৱাহাটী ইউনিভাৰ্চিটি আহি গ'ল। এতিয়া প্ৰথম ওপৰতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ সন্মুখত আহিব। আপোনালোকে এনেকৈ খুলিব। আপোনালোকে সেই ওপৰত যিটো ছাইডত 3 ডট দেখিছে, ইয়াত গৈ আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত যিটো ৰিকুৱেষ্ট ডেস্কটপ ছাইট আছে, ইয়াত আপোনালোকে টিক মাৰ্ক দি দিয়াৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ আহি যাব, মানে ছেম টু ছেম কম্পিউটাৰৰ নিচিনা। ইয়াত আপোনালোকে য'ত ছেকেণ্ড অপশ্যনটো আছে GU আৰু এক্সাম ফৰ্ম যিটো আছে, এইটোত আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এনেকৈ আহিব লগিং উইথ পাছৱৰ্ড। আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বা এপ্লিকেশ্যন নাম্বাৰ দি পেলাই আপোনালোকে পাছৱৰ্ড দিব। আপোনালোকৰ পাছৱৰ্ডটো হ'ব আপোনালোকৰ যিটো ডেট অফ বাৰ্থ, এইটো আপোনালোকৰ পাছৱৰ্ড। আপোনালোকে DDMMYY আকাৰত লিখি দিব। আকৌ তলত যিটো কেপচাৰ আছে, কেপচাৰত আপোনালোকে সংখ্যা থাকিব। সকলোৰে মোবাইলত বেলেগ বেলেগ ধৰণৰ থাকিব। তাত আপোনালোকে কেপচাৰটো বহাই লগিং কৰি দিব। বন্ধুসকল, মই লগিং কৰি আছোঁ। বন্ধুসকল, মই লগিং কৰি আছোঁ। আপোনালোকে যাতে ভালকৈ বুজি পায়, সেইকাৰণে মই ভালকৈ দেখুৱাই আছোঁ। অলপ স্কিপ নকৰি, ভিডিঅ'টো অলপ দীঘলো হ'ব পাৰে, আপোনালোকে ধৈৰ্য সহকাৰে চাই থাকিব। তাৰপিছত মই লগিং কৰি দিলোঁ। বন্ধুসকল, আপোনালোকে এইটো ভিডিঅ' 12 মিনিটমান বা 11-12 মিনিটমান হ'ব। আপোনালোকে ধৈৰ্য সহকাৰে চাই থাকিব শেষলৈকে। তেতিয়াহ'লে সাৱধানতাৰে আপোনালোকে ফৰ্মটো ফিল আপ কৰিব, ভুল হ'বও পাৰে। এয়া চাওক, মোৰ ডেট অফ বাৰ্থটো ভুল হৈ গ'ল। আকৌ মই ডেট অফ বাৰ্থ, মই ইয়াত ইনকাৰেক্ট কিয় দেখুৱাইছে বন্ধুসকল, মই কৈ আছোঁ আপোনালোকক, মই মোৰ ডেট অফ বাৰ্থটো লিখাৰ সময়ত যিটো স্পেচ দিব লাগে, স্পেচ দিয়া নাই। যিটো ডেট অফ বাৰ্থত যিটো কাৰ্ড চিন থাকে বেকাকৈ, এই চিনকেইটা মই দিয়া নাছিলোঁ। এতিয়া দিম, দি পেলাই লগিং কৰিম। চাওক, এতিয়া দি পেলাই লগিং কৰিম। ছাপ'জ ধৰি লওক মোৰ ডেট অফ বাৰ্থটো 20 দি পেলাই কাৰ্ড চিনটো দিম। দি পেলাই আকৌ মাহটোৰ নাম দি পেলাই আকৌ কাৰ্ড চিন দি আকৌ চনটো লিখিম। এয়া চাওক, মোৰ লগিং হৈ গ'ল। এতিয়া চাওক, য'ত প্ৰথম যিটো অপশ্যন আছে এক্সাম ফৰ্ম, এই ফৰ্মটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে চাব, এনেকুৱা এটা ইণ্টাৰফেচ আপোনালোকৰ সন্মুখত আহিব। এইটো চাওক এক্সাম ফৰ্ম। এইটো ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা, এইটো চাওক মোৰ ফৰ্মটো সকলোখিনি মোৰ আগত সন্মুখত হেৰি হৈ গ'ল, খোল খাই গ'ল। এতিয়া চাওক, মোৰ মিডিয়ামটো আপোনালোকে প্ৰথমে চিলেক্ট কৰি ল'ব। মোৰ আছামিছ মিডিয়াম চিলেক্ট কৰা আছে। মই ফৰ্ম চিলেক্ট কৰি লৈছোঁ। এতিয়া চাওক, তলত মোৰ ছাবজেক্টকেইটা আহি গ'ল। ইংলিছ মিডিয়ামৰ হ'লে ইংলিছ মিডিয়ামৰ দিব, আছামিছ মিডিয়াম হ'লে আছামিছ মিডিয়ামৰ দিব। ফ্ৰেণ্ডসকল, মোৰ ছাবজেক্ট 4টা আহি গ'ল, 4খন ছাবজেক্ট থিয়ৰী।
মানে জেনেৰেল। আৰু ইয়াত চাওক যিটো আপোনালোকে কাৰোবাৰ যদি বেগ থাকে তেতিয়াহ'লে এই ঘৰটোত টিক মাৰ্ক দি পেলাই আপোনালোকে বেগ যিটো পেপাৰত আপোনালোকৰ বেগ লাগিছে সেইটো পেপাৰ এপ্লাই কৰিব লাগিব। চাওক মোৰ যিহেতু বেগ নাই, জেনেৰেল আৰু ৰেগুলাৰ হৈছে আৰু মই পাছ কৰি আহিছোঁ, টিক মাৰ্ক নিদিওঁ, আপোনালোকে নিদিব। ইয়াত চাওক ফিজ আছে, ইয়াত আপোনালোকৰ 544 টকা দিব লাগিব। তাৰ মানে আপোনালোকৰ ডিছকাউণ্ট আছে, ডিছকাউণ্ট দি পেলাই ইয়াত চাওক তলত আই হিয়াৰ বাই কিবা এটা ইংলিছত লিখা আছে, ইয়াত চাব, ইয়াত টিক মাৰ্ক দিব। টিক মাৰ্ক দি পেলাই তলত যিটো মেক পে'মেণ্ট আছে, এই মেক পে'মেণ্টত আপোনালোকে ক্লিক কৰিব। বন্ধুসকল, আপোনালোকে অনলাইনত পে'মেণ্ট কৰিব লাগিব। আপোনালোকৰ ATM কাৰ্ড আছে, যাৰ ডেবিট ক্ৰেডিট বা নেট বেংকিং আছে, ইয়াত টিক মাৰ্ক দিলোঁ মই। দিয়াৰ পিছত মেক বাই পে'মেণ্টত ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ আপোনালোকৰ সন্মুখত আহিব। সন্মুখত অহাৰ লগে ইয়াত চাওক কাৰ্ড নাম্বাৰ দিয়া আছে, আপোনালোকৰ ওপৰত ক্ৰেডিট কাৰ্ড আছে, পাছত ডেবিট কাৰ্ড, পাছত নেট বেংকিং। এতিয়া মই মোৰ যিটো ডেবিট কাৰ্ডৰ নম্বৰখিনি ইয়াত দি দিলোঁ আৰু ইয়াত ডেট টু এক্সপায়াৰী ডেট, চন, ইয়াত CVV নাম্বাৰটো দি দিব, পাছত মেক পে'মেণ্টত ক্লিক কৰিব। 544 টকা কাটিব আপোনালোকৰ ফ্ৰেণ্ড, চাই আছে ইয়াত। ঠিক আছে ফ্ৰেণ্ড, আপোনালোকে চাই থাকক। মই মেক পে'মেণ্টত ক্লিক কৰি দিয়াৰ লগে লগে মোৰ মোবাইলত এটা OTP আহিব, যিটো নাম্বাৰ বেংকত ৰেজিষ্টাৰ হৈ আছে, এইটো চাগে OTP আহিব। OTP আহি গ'ল, মই OTPটো ইয়াত প্ৰেছ কৰি দি ছাবমিট কৰি দিম, মোৰ পে'মেণ্টটো ছাকচেছফুল হৈ যাব। আপোনালোকে ধৈৰ্য সহকাৰে চাই থাকক। ইয়াত চাওক মোৰ পে'মেণ্টটো হৈ আছে। আপোনালোকে অলপো মোৰ ভিডিঅ'টো স্কিপ কৰি নাচাব, চালে আপোনালোকে ভুল হ'ব পৰা সাৱধানতা। ইয়াত চাওক পে'মেণ্ট ছাকচেছ হৈ গ'ল, মোৰ থেংক ইউ দিছে। ইয়াত আকৌ মোৰ 544 টকাৰ ফৰ্ম ফিল আপ হৈ গ'ল। আকৌ মই লগিঙত যাব লাগিব। আকৌ আপোনালোকে লগিঙত যাব। লগিঙত যোৱাৰ পিছত ইয়াৰ পৰা কিন্তু বেক নিদিব, আকৌ লগিঙত ক্লিক কৰিব। তলত চাওক লগিং আছে, লগিঙত ক্লিক কৰাৰ লগে লগে যিটো এক্সাম ফৰ্ম ডাউনলোড লিখা আছে, ইয়াত আপোনালোকে ক্লিক কৰিব। যিটো আপোনালোকে ফৰ্ম ফিল আপ কৰিছে, এই ফৰ্মটো ডাউনলোড হ'ব। বন্ধুসকল, মই ডাউনলোড কৰি আছোঁ, আপোনালোকে চাই থাকক। ইয়াত চাওক মই যিটো একেবাৰে তলত 6 ছেমিষ্টাৰৰ জেনেৰেল মোৰ ফৰ্ম ফিল আপ কৰিছোঁ, ইয়াত চাওক ডাউনলোড এক্সাম ফৰ্ম আছে আৰু ছাইডত পে'মেণ্ট ৰিচিপ্ট আছে, পেণ্ডিং হৈ আছে। এতিয়া পে'মেণ্ট ৰিচিপ্টটো মই পিছত ডাউনলোড কৰিম, আগত এক্সাম ফৰ্মটো ডাউনলোড কৰি আছোঁ, চাই থাকক। বন্ধুসকল, এয়া মোৰ ডাউনলোড হৈ আছে। মই সম্পূৰ্ণ মোবাইলত কৰি আছোঁ। ইয়াত এই ওপৰত গৈ ডেস্কটপ ছেট কৰি ল'ব। ডেস্কটপ ছেট কৰি লোৱাৰ লগে লগে এনেকুৱা হৈ যাব। আপোনালোকে এই ফৰ্মখন PDF-ত ডাউনলোড কৰি ল'ব। মই PDF-ত ডাউনলোড কৰি আছোঁ, আপোনালোকৰ সন্মুখত চাই থাকক। মোৰ যিটো ইণ্টাৰনেল স্পেচ, যিটো ফোন মেমৰি এনেই কয় সাধাৰণ ভাষাত, এইটোত মোৰ ডাউনলোড নহয়। মই SD কাৰ্ডত নি পেলাই ডাউনলোড কৰিম, চাই থাকক। SD কাৰ্ডত নি ডাউনলোড কৰি আছোঁ। বন্ধুসকল, মই বাৰে বাৰে কৈ আছোঁ, আপোনালোকে অতি সাৱধানতাৰে এইটো ফৰ্মটো ফিল আপ কৰিব। বন্ধুসকল, মোৰ অসমীয়া ভাষাটো অলপ শুদ্ধকৈ নহয়। মই হিন্দী শিক্ষক হওঁ, হিন্দী ভাষা আহি যায় মাজে মাজে। অসম দেশৰ ইয়াত চাওক মোৰ ছাকচেছফুল হৈ গ'ল লগ আউট। আকৌ মই লগিং কৰিম। লগিং কৰি পেলাই এতিয়া পে'মেণ্ট ভেৰিফিকেশ্যনত ক্লিক কৰি চাম কি দেখুৱাই। এয়া চাওক ৰেফাৰেঞ্চ ID দিবলৈ গৈছে। মোৰ পে'মেণ্ট ভেৰিফিকেশ্যন এতিয়া নকৰোঁ, আমি এতিয়া গুৱাহাটীৰ পৰা কৰি দিব, ইউনিভাৰ্চিটিৰ পৰা। এতিয়া মই ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটটো ডাউনলোড কৰিম। ইয়াত চাওক তলত আছে ডাউনলোড ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, এইটো মই ডাউনলোড কৰিম। চাওক এইটোও লাগে, এইটো দিলে ভাল, মানে এইটো নিদিলেও হয়, এইটো কেতিয়াবা বিচাৰে। ইয়াত চাওক ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিব লাগিব, তাৰপিছত তলত ডেট অফ বাৰ্থ দিব লাগিব, আৰু তাৰপিছত কেপচাৰটো মানে সংখ্যাকেইটা যোগ কৰি ইয়াত বহাই ডাউনলোডত ক্লিক কৰিব। বন্ধুসকল, মোৰখিনি মই ফিল আপ কৰি আছোঁ, আপোনালোকে চাই থাকক।
স্কিপ কৰি ফিল আপ কৰি দিছোঁ এছক দি দিলোঁ এতিয়া ডাউনলোড কৰিম ডাউনলোড হৈ যাব এছক মোৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট এইটো মোৰ ফটো নাম এইটো মই কলেজত জমা দিম এইটো 3 কপি উলিয়াব লাগিব 2 কপি কলেজত আৰু 1 কপি নিজৰ হাতত ৰাখিব লাগিব বন্ধুসকল আকৌ মই প্ৰথমৰ পৰা লগইন কৰি পেমেন্ট ৰিসিপ্ট যেটো এইটো মই ডাউনলোড কৰিম লগইন কৰি আছো ইয়াত যেটো এক্সাম ফ্ৰম ডাউনলোড আছিলে আকৌ তাত যাম ইয়াত গৈ আকৌ ক্লিক কৰি আছো ক্লিক কৰাৰ পিছত যেটো পেমেন্ট ৰিসিপ্ট এই ৰিসিপ্টটোত মই ক্লিক কৰি ৰিসিপ্টটো ডাউনলোড কৰিম ৰিসিপ্টটো কলেজত জমা দিব লাগিব এইখিনিতে এটা কথা মনত ৰাখিব ফ্ৰেন্ড এছক মই ডাউনলোড কৰি আছো মোবাইলত সৰু যে এখন ডাউনলোড অসুবিধা হৈছে মই ডাঙৰ কৰি লৈ আছো ডাঙৰ কৰি লও এইটো ডাঙৰ কৰি দিলো তে এছক পেমেন্ট ৰিসিপ্টটো মোৰ ডাউনলোড হৈ গল ডেস্কটপ সাইড কৰি লও এছক আহি গল পেমেন্ট ৰিসিপ্টটো আহি গল এতিয়া মই এইটো পিডিএফত ডাউনলোড কৰি দিম বন্ধুসকল এটা কথা মনত ৰাখিব এই গুটি কিটা ফ্ৰম পেমেন্ট ৰিসিপ্ট হক এক্সাম ফ্ৰম 3 কপি উলিয়াব লাগিব উলিয়াই লৈ তিনটা কৈ আপোনালোকে পিন কৰি কলেজত দুটা দি দিব আৰু এটা আপোনাৰ নিজৰ হাতত ৰাখি থব বন্ধুসকল দেখিছে মোৰ 544 টকা পেমেন্ট কৰিছো মই পিডিএফৰ ডাউনলোড কৰি দিছো আপোনালোকৰ অলপো স্কিপ নকৰাকৈ মই ভিডিওটো বনাই আছো বন্ধুসকল আপোনালোকে ভিডিওটো মাজৰ পৰা কাটি বা স্কিপ কৰি নাচাব চালে কিন্তু আপোনালোকৰ ভুল হ'ব পাৰে এছক মই আজি মানে 13 তাৰিখত কৰিছো 7 মাহ 2020 বন্ধুসকল 1 জুলাইৰ পৰা আৰম্ভ হৈছে ফৰ্ম ফিলআপ 1 জুলাইৰ পৰা আৰম্ভ হৈছে 15 তাৰিখ লৈকে দেখুৱাইছে অনলাইনত দেখিছো ডেট আপোনালোকে 15 তাৰিখৰ ভিতৰতে কৰি ল'ব মই 13 তাৰিখত কৰিছো অনলাইন এছক মই পিডিএফত ডাউনলোড কৰি দিলে আপোনালোকক মই মেমৰিত আহি পেলাই পিডিএফত কোড ডাউনলোড হৈছে মই হেইটো আপোনালোকক দেখুৱাই দি আছো আপোনালোকে চাই থাকক এই এছক মোৰ এক্সাম ফ্ৰম বন্ধুসকল এইটো হৈছে পেমেন্ট ৰিসিপ্ট বন্ধুসকল তেনেহলে বুজি পালেই আপোনালোকে